এভৰিৱান নমস্কাৰ যিটো দিনৰ বাবে ইমান দিনৰ পৰা অপেক্ষা হৈছিলে ফাইনেলি সেই দিনটো আজি আহি গ'ল। আজি হৈছে মোৰ মামাৰ বিয়া আৰু এতিয়া আমি বিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। তো বলক এতিয়া যাওঁ আৰু আজি কি কৰিম কি হয় আপোনালোকক দেখাই থাকিম। তো স্কিপ নকৰাকৈ চাই থাকক। আৰু দৰাজন মোৰ মামা অৰ্থাৎ মোৰ মাৰ মাহীয়েকৰ ল'ৰা হয়। আমি বিয়া ঘৰ আহি পালোঁ। গাইছে মোক ফুচকা আনি দিছে। আমি ভাত খাবলৈ আহিলোঁ। তো ভাতটো খাই লওঁ বলক এতিয়া ভাত খাওঁ গাইছ। আৰু এয়া ভাত খাই আহি দেখিলোঁ মানুহৰ অকণমান ভিৰ হৈ গৈছিলে যিহেতুকে দুপৰীয়াৰ টাইম হৈছে। আৰু এয়া ফুচকা গাইছ, খাব নেকি? কাৰ খাওঁ খাওঁ লাগিছে বাৰু। ফটো গাইছ, ফটো কেমেৰামেন। এতিয়া মানুহৰ ভিৰটো অকণমান কমিলে গাইছ, গধূলি আকৌ হ'ব। আমিও ভাত চাত খাই অকণমান সময় বহিলোঁ। আৰু এইজনো এজন মোৰ ককায়ে হয়। ফটোশ্বুট চলি আছে এতিয়া আমাৰ। ফটো উঠি আছোঁ গোটেইবোৰে। আৰু গাইছ জানেইতো এনেকে বিয়ালৈ আহিলে বা ধুনীয়াকৈ ৰেডি হ'লে ফটো উঠাটো মেইন হয় নে কি কয়? মাহী ধুনীয়া লাগিছে তোমাক। থেংক ইউ। ভাত খাইছা? খালোঁ। তুমি ভাত খালা? খাইছোঁ। আমাৰ দৰা কি খবৰ? আৰু গাইছ এয়া মই। বাৰু মোক কেনেকুৱা লাগিছে কমেণ্টত জনাব। বাৰু বলকচোন আপোনালোকক বাহিৰৰ পৰা ভিতৰলৈ অকণমান বিয়াখন দেখাওঁ। এখন বিয়া আছে, তো তালৈকে গৈ আছোঁ। তো বলক একেলগে বিয়াখন খাই আহিম, আকৌ ড্ৰেছ চেঞ্জ কৰি পেলাই আকৌ আহিম বিয়াত। এতিয়া আমি বিয়া ঘৰ আহি পালোঁ। তো বলক যাওঁ। আৰু এইখন বিয়াখন মোৰ এজন ছাৰৰে বিয়া হয়। তো বলক আপোনালোককো ছাৰজনক দেখাওঁ। আৰু এয়া ভিতৰলৈ আহি বহিলোঁ। আৰু এয়া চাহ দিলে। মই চাহ নেখালোঁ বাৰু, এয়া মই ফুলাৰি খালোঁ। আৰু এইজন হৈছে আমাৰ গৌতম ছাৰ। এইজন হৈছে আমাৰ দৰা গৌতম ছাৰ। আৰু এয়া বহুত বেছি ভিৰ হৈ আছিলে, মানুহ আহি আছিলে। এতিয়া আমি ভাত খাব আহিলোঁ। ভাতটো খাই লওঁ। ভাতটো খাই ল'লোঁ আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰি মামাৰ বিয়ালৈও যাব লাগিব। তো বলক এতিয়া ঘৰলৈ যাওঁ আৰু ড্ৰেছটো চেঞ্জ কৰি লওঁ। এয়া কংকনা বা কি খবৰ? মোৰ খবৰ ভাল। তোমাৰ? ভালেই, কিমান দিনৰ মূৰত লগ পালোঁ ন? অঁ মোৰো ভাল লাগিলে। আমি ওলাই মেলি বিয়া ঘৰ আহি পালোঁ। অলপ ভিতৰলৈ যাওঁ। এতিয়া ভিতৰলৈ আহি বহিলোঁ আৰু অকণমান টাইম পাছত মই আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ। number bajjan itu babu tuh क्या मांग को ऐसा पे 8 number bajjan itu babu tuh बिस्कुट लगे আছে। itu babu tuh खाने ना पाबी nama dia पापा क्या? एक नंबर बच्चा तो बाबू तो এই বটলটা বড়া বাইরে বটলটা বাইরে বড়া কি কৰিম বাবু? हेलो गाइस हेलो गाइस को hello guys पापा hello guys dan koi di দিয়া কৰা। guys hello guys বাবুই কিবা কৈ আছে গাইছ, কিন্তু মই কি ক'লে বুজিহে নাপালোঁ।
বুলি কি বুলি চেভ কৰা আছে গাইজ মই নামৰ এটা ফুচকা আনিব পঠাইছোঁ খাওঁ গাইজ গাইজ মোৰ আজি বিয়া মোৰ মেকআপ আৰ্টিষ্ট মাতিছোঁ মেকআপ আৰ্টিষ্টজনী ধুনীয়া লাগিছেনে নামটো নন্দিনী হয় মেম মেম আপুনি মোক ব্লগটোত অকণমান কিবা কৈ দিয়ক ধুনীয়াকৈ সজাই দিব দেই মোক আপুনি নাপাৰিলে কেনেকৈ হ'ব আপুনি পাৰিব লাগিব মোক সজাই দিয়ক আজি আমাৰ মামাৰ বিয়া বিয়া আজি মামাৰ বিয়া এজনী গুণগুণ আৰু নৱনীতা চেনেলত লাইক কৰিব আৰু এইটো প্ৰিয়ম লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব लाइक शेयर कमेंट सब्सक्राइब गाइस कमाल कमाल हो गया या इमन दादा আজি মামাৰ বিয়া হেল্ল' মোৰ নাম ইমন দাস इमन दादा और या नंदिनी का जलवा माही गाइस कहीं डाঙৰ सबतছে পেহী আৰু মাহী মোৰ মাহী আৰু কবি অকণমান আগতে বহুত ভিৰ হৈছিলে গাইজ এতিয়া অকণমান কমিলে আৰু এয়া দৰা গাইছে মামাক মই ফুচকা খুৱাই দিলোঁ আৰু তাৰ পাছতে সকলোৰে ডান্স ষ্টাৰ্ট হৈ গ'ল সকলোৱে মিলি পুৰা ডান্স কৰিলোঁ গাইজ আৰু গাইছে মামাক চাওকচোন মাছ লৈ যাই থাকোঁতে মাজতে নাচি দিলে আৰু এতিয়া আমাৰ দৰা গা ধোৱা সময় আহি গ'ল এতিয়া দৰা ধোৱা কাৰ্যসূচীসমূহ কৰা হ'ব আৰু এইফালে সকলোবোৰ কাম চলি আছে আৰু ইয়াৰ ভিতৰত পেকিং চলি আছে বিয়াৰ বাবে যিবোৰ বস্তুৰ প্ৰয়োজন হয় সেই সকলোবোৰ পেকিং কৰি আছে আৰু ইয়াৰ বিচনাখন গিফ্টেৰে ভৰি গৈছে চাৰিওফালে কিবা নহয় কিবা মানে কাম চলিয়ে আছে ইয়াৰ বাহিৰতো কাম চলি আছে আৰু এইফালে আমাৰ দৰা ধোৱাই আছে ইমান যে ঠাণ্ডা আছিলে নহয় একদম দেখিয়ে ঠাণ্ডা লাগি গৈছে এই কি মাংস নেকি সেই বস্তু হয় কি এই মাংস নেকি এই বস্তু হয় কি চাবলৈ নালাগে আকৌ নালাগে কি দে কৈ দে ওলালো অৰিজিনেল বোলে অৰিজিনেল মৰজি পুৰা অৰিজিনেল আৰু এয়া মামীজনী দৰা ধোৱাৰ গিফ্ট চাওকচোন আৰু এতিয়া আমাৰ দৰা ৰেডি হৈ আছে আৰু তাৰ পাছত কিবা কিবি নিয়ম হ'ল এয়া মামীয়ে নিয়মখিনি কৰিলে আৰু এয়া মামায়ে সকলোবোৰ ভাগিনক সেৱা কৰিলে
আৰু এয়া মোকো সেৱা কৰিলে। আৰু এয়া বাকো সেৱা কৰিলে। আৰু এয়া সকলোৱে বহি আছে। আৰু এতিয়া ফাইনেলি মামা ৰেডি হৈ মেলি ওলালে মামীক আনিবলে। ভালকে উঠো। ভালকে উঠো। এয়া আমি মামীক আনিবলৈ গৈ আছো গাইজ। এয়া মামা ওলালে। আৰু এতিয়া আমিও গাড়ীত বহি ল'লো। এতিয়া আমি আহি পাই গ'লো। আমি এতিয়া আহি পালো। আমি আহি পালো কইনা ঘৰ। আৰু এয়া দৰা গাড়ীত বহি আছে। গাইজ ভাবি আছিলোঁ গাড়ীখনত দৰা আহিছে, কিন্তু লাষ্টত যে কি হ'ল চাওকচোন। দৰা নাই গাইজ, খালী গাড়ী।
এতিয়া দৰাৰ ভৰি ধুৱাই আছে। এতিয়া সকলোখিনি নিয়ম কৰা হ'ল আৰু আমি ভিতৰলৈ আহিলোঁ। এতিয়া ভিতৰত আহি বহিলোঁ আৰু তাৰ পাছতে পুৰি তৰকাৰী মাংস খালোঁ আৰু খাই আহি আকৌ বহিলোঁ আৰু দৰাৰ নিয়মসমূহ চলি আছে। আৰু এইফালে আমাৰ মৰম লগা মামীও ৰেডি হৈ আছে। নাথাকিব ন কিলিপ এটা মাৰি দিয়াচোন। গাঠি দিম ন এখনতে ভালকে দিব দিয়া মানে অলপমান গাঠি আৰু এতিয়া মামী ৰভাতলিলৈ ওলাই আহিলে। আৰু এতিয়া বিয়া আৰম্ভ হ'ল। আৰু চাওকচোন কইনাৰ ফালৰ পৰা কৃষ্ণ মামাই অকণমান কান্দি দিলে। সঁচাকৈয়ে কান্দা বুলি ভাবিলে নেকি গাইছ? সঁচাকৈ কান্দা নাই, ধেমালিহে কৰিছে। মামাৰ বিয়া চাব আহিছোঁ। আমাৰ বিয়া চাব আহিছোঁ। কেমেৰামেন কেইটালে মোৰ বহুত দুখ লাগিছে চাওকচোন, টোপনিও লাগিছে চাগে। কেনেকুৱা অৱস্থা হৈ গৈছে চাওকচোন। स्वाहा इदं भू आदि ओम अग्नि स्वाहा इदं अग्नि आदि भूव स्वाहा इदं भू আৰু গুণগুণ মোৰ কোলাতে টোপনি গ'ল। আৰু মামা আৰু মামীৰ এতিয়া ভিতৰত আকৌ কিবা নিয়ম হ'ব, এতিয়া সেইবোৰ নিয়ম কৰিব। তো গাইজ বিয়া শেষ হ'ল আৰু টাইমটো চাই লওক, এয়া 5:09 হৈছে আৰু এতিয়া আমি ঘৰত যাওঁ। তো বলক এতিয়া যাওঁ আৰু আজিলৈ ইমানেই আছিলে। অন্য এটি নতুন ব্লগৰ সৈতে লগ পাম। বাই।